ইয়াৰ জৰিয়তে জনাব বিচাৰিছোঁ যে ৰাজক্লথৰ ভিউৱাৰ্ছসকলৰ বাবে লৈ আহিছোঁ ৰুলিং চাৰ্ট আপোনালোকে নতুন ডিজাইন দেখুৱাবৰ বাবে। সেয়েহে আপোনালোকে যদি নতুন নতুন ডিজাইনৰ কাপোৰ যদিহে চাবলৈ ভাল পায় তেন্তে মোৰ এই ৰাজক্লথ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে মই এনেকুৱা নতুন ডিজাইনৰ নতুন ধৰণৰ কাপোৰ যদি আপোনালোকৰ ওচৰলৈ লৈ আনো আৰু এই ৰাজক্লথ চেনেলটো যদি আপলোড কৰোঁ তেন্তে আপোনালোকে অতি সহজতে পাই যাব পাৰে। তেন্তে আজি বন্ধুসকল লৈ আছোঁ জাৰা কোম্পানী, এইটো ইউৰোপ ইছা মেক্স আৰু মেডেল ইন ইণ্ডিয়া হয় আৰু এম চাইজৰ চাৰ্ট হয়, যিহেতু বহুত ধুনীয়া চাৰ্টটো আৰু মেটেৰিয়েলৰ কটন কাপোৰৰ হয়, যিহেতু আপোনালোকে চাব পাৰে গৰমত পিন্ধি বহুত আৰাম পাব। আৰু যিহেতু এইটো চাৰ্টটো 1 ইঞ্চি গেপ কৰি এইটো 1 চেণ্টিমিটাৰ হয়, 1 চেণ্টিমিটাৰ অলপ কমকৈ ৰুলিং দিছে। বহুত ধুনীয়া চাৰ্টটো আৰু তিৰবল চিলাই মাৰিছে। আপোনালোকক যদি ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰোঁ, এইটো 3টাকৈ চিলাই মাৰিছে, এইটো চাই ল'ব পাৰিব আপোনালোকে। তিৰবল চিলাই আৰু ইয়াত যদি শ্ব'ল্ডাৰটো যিহেতু বহুত বিশেষকৈ এইটো কটন কাপোৰ হয়তো, শ্ব'ল্ডাৰ কটন কাপোৰৰ শ্ব'ল্ডাৰ মানে বহুত সোনকালে ফাটে, সেইবাবে ইয়াত মানে এইখিনি বেছিকৈ ফাটে। আমি টেইলাৰিং কাম কৰোঁ যিহেতু আমি গম পাওঁ এইখিনি শ্ব'ল্ডাৰ বহুত জলদি ফাটে, সেইবাবে ইয়াত ডাবুলকৈ মানে কাপোৰ দি দিছে যাতে ঘপককৈ ফাটি নাযাব। আৰু জাৰা কোম্পানীৰ আপোনালোকে জানে জাৰা কোম্পানীৰ মাল সদায় বেছিকৈ দামী থাকে চাৰ্টবিলাকৰ, আৰু এইটো ভিতৰত চিম্পুল আছে আৰু বগা থাকে আৰু ৰুলিঙো আছে। আৰু ইয়াৰ লগতে আপোনালোকক মানে বহুত কালাৰ আহে, এতিয়া বহুতো দেখুৱাবতো নোৱাৰোঁ, তথাপিও মানে আপোনালোকে যিমান পাৰিছোঁ সিমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো ছেম মডেল হয়, আপোনালোকে চাই লওক কোম্পানীটো জাৰা কোম্পানীৰে মাল হয় আৰু ডিজাইনটো মানে ৰুলিং ডিজাইন হয় আৰু চাইজটো কিন্তু এইটো এক্সেল চাইজ হয়। আপোনালোকে ওচৰৰ পৰা চাই ল'ব পাৰিব, এক্সেল চাইজৰ এইটো চাৰ্ট হয়, ব্লেক চাৰ্ট। আৰু আছে চাৰ্ট ব্লু চাৰ্টো পাব, এনেকুৱা ব্লু চাৰ্টটো দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। যিহেতু মালটো কালি আহিছেতো মই এতিয়াও সকলোবোৰ মাল ওলাই ৰাখিব পৰা নাই, তো আপোনালোকক এইটো দেখুৱাই দিব বিচাৰিছোঁ। এইটো ব্লেকতছে যদি এটা ব্লেক কাপোৰতছে কিন্তু ব্লু কালাৰটো মানে বহুত মানে মেচ কৰে। আপোনালোকে যদি লগাব চায় তেনেহ'লে আপোনালোকে মাৰ্কেটৰ পৰা যেনেকৈ এনেকুৱা ৰুলিং চাৰ্ট যদি আনে তেনেহ'লে ব্লু কালাৰটো আপোনালোকে মানে অলপ বেছি মানে ভেলু কৰিব, যিহেতু শ্বুট কৰে, যোনটোৱে মানুহৰ মানে অতি জলদিকে শ্বুটিং হৈ যায় এইটো। আৰু ইয়াৰ লগতে আছে এইটো লিঅ'ন চাৰ্ট, এইটো ৰহন কোম্পানী, এইটো ৰুলিং চাৰ্টে হয়। ইয়াৰো কেতিয়াবা ৰেড আহে, কেতিয়াবা হোৱাইট আহে, কেতিয়াবা ব্লেক আহে আৰু কেতিয়াবা আপুনি ব্লু কালাৰ কিবা অন্যান্য ধৰণৰ কালাৰ আহি যায়। এইটো গতিকে দেখিছোঁ এইটো গ্ৰীণ কালাৰৰ হয় এইটো কেছটো। ইয়াতো ডাবল শ্ব'ল্ডাৰ দিছে, ইয়াত শ্ব'ল্ডাৰ মানে ডাবল দিছে। ৰহন কোম্পানী এক্সেল চাইজৰ চাৰ্ট হয় এইটো। আৰু বিশেষকৈ এইটো ৰেটটো অলপ কম আছে, এইটো আপুনি 200 190 মানত মোৰ ৰেট পাই যাব আৰু মাৰ্কেটতো পাই যাব চেম একে দামতে। বন্ধুসকল, এনেকুৱা ধৰণৰ যদি আপোনালোকে কাপোৰ চাবলৈ বিচাৰে, সদায় যদি নতুন ধৰণৰ কাপোৰ চাবলৈ বিচাৰে তেন্তে আপোনালোকে মোৰ এই ৰাজক্লথ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আপোনালোকক মই অন্যান্য ধৰণৰ বহুতো নতুন কাপোৰ দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে এইবিলাক চব মাল কালি আহিছে, আপোনালোকে দেখুৱাই দিওঁ। নতুন ডিজাইনৰ মাল বহুতো আছিলে, বৰ্তমান এতিয়া লকডাউনৰ সমস্যাটো যিহেতু মাল আনিব পৰা নাই, তথাপিও যিকেইটা পাৰিছোঁ সেইকেইটা আনিছোঁ আৰু বহুতো আহিব আৰু অৰ্ডাৰ দিয়া আছে মাল এই সপ্তাহতে আহি যাব। তো আজিলৈ বন্ধুসকল ভিডিঅ'টো ইমানেই। আৰু যদি ভিডিঅ'বিলাক চাই ভাল লাগে, যদি আপোনালোকে নতুন ডিজাইন নতুন কাপোৰ চাই ভাল লাগে তেন্তে মোৰ এই ৰাজক্লথ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। জয় হিন্দ।